আমাৰ কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত আধাৰশিলা স্থাপন কৰা কাৰ্যসূচীত উপস্থিত হৈ আনন্দিত হৈছোঁ আৰু এই মহাবিদ্যালয়খন আমাৰ গ্ৰাম্য অঞ্চলৰ কাৰণে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট এটা অনুষ্ঠান হয় আৰু এইখনে এখন উচ্চ শিক্ষাৰ অনুষ্ঠান যাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ কাৰণে নিজৰ সপোনটো ৰচিব পাৰে আৰু সেইটো বাস্তৱত মানে তেখেতসকলে আনিব পাৰে তো সেইকাৰণে এই মহাবিদ্যালয়খন সকলো দিশৰ পৰা আগুৱাই লৈ যোৱাটো এই অঞ্চলৰ ৰাইজৰ লগতে চৰকাৰৰো দায়িত্ব আৰু সেইকাৰণে 22-23 ফাইনেন্সিয়েল ইয়াৰত আমি 1 কৰোৰ টকা ইয়াত এডমিনিষ্ট্ৰেটিভ বিল্ডিং আৰু ক্লাছৰুমৰ কাৰণে দিছিলোঁ আৰু আজি আধাৰশিলা স্থাপন হ'ল ইয়াৰ লগতে আমাৰ জুনিয়ৰ কলেজ এখন আছে তেখেতসকলকো আজি আমি 23-24ত আৰু 1 কৰোৰ টকা আমি তেখেতসকলক দিছোঁ কথা হৈছে কি যে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ঠিক থাকিলে আমাৰ বাকী একাডেমিক্সৰ কাৰণে সবে লগ লাগি কাম কৰিব পাৰে আৰু মই বিশেষভাৱে এই মহাবিদ্যালয় দুইটাৰ মই প্ৰিন্সিপালসকলক অনুৰোধ কৰিছোঁ যে এটা টিম স্পিৰিটটো ভালকৈ ৰাখিব লাগে আৰু এডুকেশ্যনত বহুত বেছি একাডেমিক্সত বহুত বেছি গুৰুত্ব দিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ আজি নহয় কালি হৈ যাব কিন্তু আচল কথাটো হৈছে কি কলেজত পঢ়ি যদি ভাল শিক্ষা নাপায় আৰু ভাল শিক্ষা লৈ যদি নিজৰে যিটো কেৰিয়াৰ এটা গঢ়িব নোৱাৰে তেতিয়া মানে আমাৰ এটা মিনিংলেছৰ নিচিনা হয় তো সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰী পঢ়িব আহে তেখেতসকলক টেক্সট বুকৰ নলেজ দিয়াৰ লগতে ডিগ্ৰী পাছ কৰি তেখেতসকলে যে কিবা কম্পিটিটিভ এক্সাম দিব পাৰে কিবা এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে কিবা ভাল এটা কাম কৰিব পাৰে এইবিলাক অলপ মটিভেশ্যনৰ কামটো আৰম্ভ কৰিব লাগে মই তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু এতিয়া নাক এছেছমেণ্ট আহিব নাক এছেছমেণ্টৰ পিছত তেখেতসকলক গ্ৰেডিং পাব গ্ৰেডিং পোৱাৰ পিছত আকৌ আগুৱাই যোৱাৰ কাৰণে যিবিলাক সমস্যা আছে যিবিলাক গেপ আছে সেইটো পূৰা কৰাৰ কাৰণে মই তেখেতসকলক এগেইন আমাৰ চৰকাৰে আলোচনা কৰি সেই কামখিনি হাতত ল'ম বিশেষভাৱে এতিয়া আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ এতিয়া অসমত বহুতে গভৰ্ণমেণ্ট জব পালে আৰু গভৰ্ণমেণ্ট জব যিখিনি নাপায় সেইসকলে যাতে এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে সেইখিনিৰ কাৰণে তেখেতসকলে চিন্তা কৰে আৰু কলেজখনো বিভিন্ন ট্ৰেইনিংবিলাক এতিয়া আৰম্ভ কৰিব লাগে আৰু মই বিদ্যালয়সকলকো কৈছোঁ মহাবিদ্যালয় কৈছোঁ ছেটাৰডে ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ক্লাছ হ'ব লাগে যিটো নেকি টেক্সট বুক নহয় তেখেতসকলৰ কেৰিয়াৰৰ লগত জড়িত যে ভৱিষ্যতত কি কৰিব কি সমস্যা হৈ আছে ইয়াৰ লগত জড়িত কিছুমান কোৰ্চ মানে কিছুমান ক্লাছ আৰম্ভ হ'ব লাগে ভাল নেকি কিছুমানটো বড়ো মিডিয়ামো ভাল আছে এতিয়া সব মিডিয়ামে জৰাজীৰ্ণ সব মিডিয়ামে ভাল কামটো কৰিব লাগিব এতিয়া ৰিজাল্টটো এইবাৰ বহুত ভাল এতিয়া BTCৰ কাউন্সিলৰ ভিতৰত যেটো 4টা ডিস্ট্ৰিক্ট ইয়াৰ ভিতৰত এটা ডিস্ট্ৰিক্টে টপ কৰিছে প্ৰথমবাৰ এইবাৰ অসমত গতিকে ইমান ভায়োলেন্স ইমান হিংসা ইমান বেয়া পৰিৱেশৰ পিছত আহি আজি যে BTCৰ দুটা স্কুলে মানে টপ 5ত আছে দুটা ডিস্ট্ৰিক্টে এটো আমাৰ কাৰণে ভাল খবৰ এতিয়া আমি বড়ো মিডিয়াম অসমীয়া মিডিয়াম সব মিডিয়াম ঠিকমতে কাম কৰিব লাগিব ৰেগুলাৰ ক্লাছ হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীক আমি অলপ বেছিকৈ গুৰুত্ব দি যিখিনি আমাৰ দায়িত্ব সেইটো আমি পঢ়াব লাগিব আৰু ইয়াত সমাজৰো এটা দায়িত্ব আছে য'ত ক'ৰবাত টিচাৰবিলাক ৰেগুলাৰ নহয় ক'ৰবাত কিবা নহয় এই পৰিৱেশবিলাক যাতে সবেই চাই মই অনুৰোধ কৰিছোঁ চৰকাৰীভাৱেতো আমি কঠোৰ হৈছোঁ কিন্তু আৰু অলপ মানে সামাজিকভাৱে যদি পাৰ্টিচিপেশ্যনটো ষ্ট্ৰং হয় তেতিয়া আমাৰ আৰু এডুকেশ্যনটো ভাল হ'ব মই আশা ৰাখিছোঁ নেক্সট যিটো বৰ্ড এক্সাম ৰিজাল্ট হ'ব মেট্ৰিকৰ ৰিজাল্ট হ'ব তাত আমাৰ জিলাবিলাকে টপ 10ৰ ভিতৰত সবকেইটাই থাকিব স্যার জ্ঞানচৰণ যেটো বিথাংগী এখন স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপ কিন্তু অফলাইন হোৱাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী কিন্তু আবেদন কৰিব নোৱাৰে জ্ঞানচৰণ বিথাংগী মানে কি কৈছে আপুনি 5000 টকা পায় সেইটো আমাৰ অফলাইন মানে এইটো আমাৰ MCLA বিলাকে কৰে সেইটো ইমানত কাউন্সিলত ইমানৰ টকা নাই আমি অনলাইন কৰি ফেলাই যে বহুত বেছি দিব পাৰিম তো সেইটো আমি জাস্ট এটা আৰম্ভ কৰিছোঁ আগৰ চৰকাৰে খুটা কম্বল বিলাই ফেলাই ৰাজনীতি কৰিছিলে এতিয়া আমি ছাত্ৰ ছাত্ৰী দুখীয়া পৰিয়ালক 5000 কৰি টকা দিয়া আৰম্ভ কৰিছোঁ কিন্তু বছৰত আমি 9200 পৰিয়ালক দিওঁ সো গতিকে আমি আমাৰ সময়ত টাৰ্গেট কৰিছোঁ আমি 30-40 হাজাৰ পৰিয়ালক দিব পাৰিম এটো হল জ্ঞানচৰাং অনসাই বিথাংকি আছে তাতেও আমি যিবিলাক ষ্ট্ৰীট ভেণ্ডৰ দুখীয়া মহিলাসকল পিঠা বিক্ৰী কৰে কিবা কৰে সেইবিলাকৰ কাৰণে আমি টাৰ্গেট কৰি প্লাই কামটো কৰিছোঁ কিন্তু দুটা বছৰত সব কভাৰ নহব কাৰণ ইমানে মানুহ বেছি আছে এটো তথাপিতো আমি এটা সিনচিয়াৰ এটা এফৰ্ট যে খুটা কম্বলৰ ৰাজনীতি কৰাতকে 5000 টকা যদি টকা দিয়ে অলপ হলিও দুখীয়া পৰিয়ালৰ অলপ লাভ হয় হিটো লাইনৰ অলপ আমি কামবিলাক আৰম্ভ কৰিছোঁ স্যাৰ এই ৰিসম আঁচনি কিন্তু অসমৰ দিয়া হৈছে বিটিআৰত দিয়া হোৱা নাই কি আঁচনি ৰিসম আঁচনি স্বয়মটো আকৌ এটো ৰিঅৰ্গানাইজ কৰি আছে আকৌ অৰ্গানাইজ কৰি আছে এটো অসম চৰকাৰৰ আঁচনি আমাৰ নহয় এটো লাহেকৈ আকৌ কিবা এটা ফৰ্মুলাত মুখ্যমন্ত্ৰী ডাঙৰীয়া